Darling, I know that our love is going cold. It's just something about the snow. Hey guys, আপোনালোকৰ ভালনে? মই শৰ্মাই আপোনালোকক স্বাগতম জনাই বিপুল শৰ্মা চেনেলত এটি সৰু ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে চাওক আৰু লগতে লাইক, সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহক আমি দোকানলৈ যাওঁ। এয়া দোকানলৈ আহিছোঁ। এয়া হ'ল আমাৰ নিউ গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰ অঞ্চলৰ অতি পুৰণি দোকান কলিতা ষ্ট'ৰ, হয়নে? কলিতা ষ্ট'ৰ হয়নে না? এই দোকানলৈ এই অঞ্চলৰ বিভিন্ন মানুহে গ্ৰাহক তাৰমানে এয়া চিনু মানে বাবুৱে এই মাল বস্তুবিলাক ভৰাই আছে আৰু বেগত, নহয়? গ্ৰাহকে হেৰি নিব আহিছে নহয়, বস্তু নিব আহিছে, কিন্তু ধুনীয়াকৈ ভৰাই দিছে। আৰু মেনেজাৰ বাবুটো বহিয়ে আছে। আমাৰ চিনুৰ নামটো সকলোৱে মানে চিনু বাবু বিভিন্ন ধৰণে নামকৰণ কৰে। কি কি বস্তু পোৱা যায়, এয়া চকলেটৰ পৰা আৰম্ভ কৰি আপোনাৰ চাহপাত, তাৰপিছত চাউল, দালি, বিস্কুট, আনকি বগী, নাৰিকলৰ তেল, মেগী ইত্যাদি বিভিন্ন ধৰণৰ বস্তুৱে পাব পাৰি। মেনেজাৰ বাবে পইচা হিচাপ কৰি আছে। আৰু তেখেতৰ এটা ভাল দোকানখনৰ এটা ভাল গুণ আছে, তাৰমানে প্ৰায় যিবিলাক গ্ৰাহক প্ৰায় মানে বাকীত মাল নিয়ে, বাকী দিয়ে। গতিকে সেই সূত্ৰে এতিয়া মানে অলপ এই অঞ্চলৰে বিখ্যাত। যি বস্তু বিচাৰে প্ৰায়ভাগ বস্তু মোৰ দোকানত পাব। আচ্ছা, অ'কে গোটেইবিলাকে পোৱা যাব আৰু। আচ্ছা, থেংক ইউ। আৰু এয়া আমাৰ ৰন্ধীৰ ঘৰৰ ওচৰতে থাকে। ইও আজি দোকানলৈ আহিছে বস্তু নিব। কি বস্তু নিবা তুমি? বিস্কুট, দালি, আটা। আচ্ছা, অ'কে। আলু নিব। আলু, পিঁয়াজ গোটেইখিনি সামগ্ৰী ইয়াত পোৱা যায়। মহাজন বাবু, মই এই মালখিনি লৈ যাওঁগৈ। অ'কে গাইজ, আৰু মই এটা নক'বলগীয়া কথা কওঁ। এই মেনেজাৰ বাবুৱে মোক বৰ ঠাট্টা কৰে, আনকি ইনচালে কৰে, তথাপি মই বেয়া নাপাওঁ, কাৰণ সি মোৰ বন্ধুৰ দৰে। আমি বন্ধুৰ দৰে ফ্ৰেণ্ডশ্বিপ। অ'কে, বাই বাই।